নমস্কাৰ MRTV সমূহ দৰ্শকক শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনাই আমি আৰম্ভ কৰিব বিচাৰিছোঁ আজিৰ অনুষ্ঠান নমস্কাৰ গতিকে সকলো চাই থাকক আৰু আমাৰ চেনেল চাই কেনেকুৱা পায় লাইক কমেণ্ট শ্বেয়াৰ নিশ্চয় কৰিব তেন্তে আমি পলম নকৰিবলৈ আগুৱাই যাওঁ আৰু আৰম্ভ কৰোঁ আজিৰ অনুষ্ঠান নমস্কাৰ মই ইয়াত লগ পাইছোঁ আমাৰ এই ডিজু চাৱা বাগিচাৰ এজনী উদীয়মান যুৱতী গতিকে তেওঁৰ লগত মই কথা পাতিবলৈ যত্ন কৰিম আপোনাক স্বাগতম জনাইছোঁ আমাৰ MRTVলৈ আৰু আজি আমাৰ MRTVৰ জৰিয়তে আমি এটা অনুষ্ঠান চলাই আছোঁ নমস্কাৰ বুলি অনুষ্ঠানটোৰ নাম হৈছে নমস্কাৰ আমি আমাৰ লখিমপুৰৰ বিভিন্ন জেগাত গৈছোঁ আৰু বিভিন্নজনক লগ কৰি আমি সাধাৰণ কিছুমান প্ৰশ্ন সুধিছোঁ আৰু যিজনে সঠিক প্ৰশ্নৰ সঠিক উত্তৰ দিব পাৰে তেওঁলোকক দি দিছোঁ এটি সৰু এটা উপহাৰ গতিকে কি ক'ব প্ৰথমতে সকলোৱে শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ ক'ব লাগিব প্ৰশ্নটো সুধিম আপোনাক তাৰ আগত আজি পূজাৰ বিষয়ে আপুনি দুই এষাৰ আজি পূজা চূজা পোৱা নাই কমেও 2 বছৰমান হ'ল এইটো লকডাউনৰ পিছত প্ৰথম পূজা অৱশ্যে ভাল লাগিছে আহি আৰু আমাৰ বাগানতো পাতিছে সকলোলৈকে এয়াই ক'ম যে পূজাৰ সকলোৱে শুভেচ্ছা জনালোঁ তাৰ লগতে পূজাৰ মাজে মাজে লগতে হেৰি ক'ভিডক চাই চলিব বুলি সকলোৱে আপোনাক ধন্যবাদ জনাইছোঁ আপোনাক প্ৰশ্নটো সুধিম আৰু কেইজনমান ব্যক্তিসকল আছে মই তেওঁলোকক চিনাকি কৰাব বিচাৰিম আপোনাৰ নামটো কি আছে মোৰ নাম ফুলমণি কান্দনা ফুলমণি কি কৰে আপুনি মই ষ্টুডেণ্ট এতিয়া BA 5th ছেমিষ্টাৰত হয় আজি এটা দীৰ্ঘদিন বিৰতিৰ মূৰত আমি এইবাৰ পূজা উদযাপন কৰিবলৈ হৈছোঁ কি কেনেকৈ লাগিছে এনেই ভালেই লাগিছে মই জাষ্ট আহিছোঁ জাষ্ট এণ্ট্ৰেঞ্চতে চাই আছোঁ আমাৰ এইজনীকো আমি এইফালে অলপ আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ এটি সাধাৰণ এটি প্ৰশ্ন যদি উত্তৰ দিব পাৰে আমি পাই যাব এটি আকৰ্ষণীয় উপহাৰ প্ৰশ্নটো হৈছে ঐ কি চাই আছ মোক খাই পেলাম তোক চাব আহিব মোক লৈ যাব তোক আকৌ এবাৰ কৈ দিছোঁ ঐ কি চাই আছ মোক খাই পেলাম তোক চাব আহিব মোক লৈ যাব তোক ছাৰ মাছ আৰু হেৰি কি বোলে মাছুৰ নে কি কয় কি কৈছে মাছ আৰু কি কয় মই আকৌ কৈ দিছোঁ মই প্ৰশ্নটো ঐ কি চাই আছ মোক খাই পেলাম তোক চাব আহিব মোক লৈ যাব তোক অকণমান চেষ্টা কৰক আহিছিলেই ছাৰ মাছমৰীয়া আৰু মাছ মাছমৰীয়া আৰু মাছ এইটো ৰিলেটেটিভ এনচাৰটো হয় গতিকে আৰু অলপ চেষ্টা কৰক আহি যাব ওচৰ চাপিছে কিন্তু ছাৰ এইটোৱে হ'ব যে মাছ মৰাজনে চাই মাছটো চাই কিন্তু মাছটো তাকে চাই আৰু কয় যে কি চাই আছে মোক লৈ যাম তোক আৰু খাই যাম তেনেকৈ আৰু আমি যদিও প্ৰশ্নটো যদি ওচৰ চাপিছে কিন্তু ইয়াৰ সঠিক এনচাৰটো নহয় গতিকে তাৰ বাবে আমি দুখিত আমি আগুৱাই যাম আৰু অন্য 2 এজনক লগ কৰি ইয়াৰ সঠিক উত্তৰ বিচাৰি হয় আমি ডিজু পূজা মণ্ডপত উপস্থিত হৈছোঁ আৰু ইয়াত আমাৰ ডিজু চাহ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ 2জন শিক্ষাগুৰু তথা মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু আমাৰ বসন্ত ছাৰক পাইছোঁ আমাৰ ছালে আহমেদ মহচিন ছাৰক পাইছোঁ ছাৰ আপোনাক স্বাগতম জনাইছোঁ আমাৰ MRTVলৈ আমি আমাৰ MRTVৰ জৰিয়তে আমি এটা অনুষ্ঠান চলাই আছোঁ অনুষ্ঠানটিৰ নাম হৈছে নমস্কাৰ আৰু এই অনুষ্ঠানৰ জৰিয়তে আমি বিভিন্ন জেগাত গৈছোঁ বিভিন্নজনক লগ কৰি তেওঁলোকক সাধাৰণ কিছুমান প্ৰশ্ন সুধিছোঁ গতিকে আপোনালোকে ছাৰ আমাক পঢ়াইছে আপোনালোকক প্ৰশ্ন সোধাৰ যোগ্যতা আমাৰ নাই যদিও আজি এই অনুষ্ঠানৰ মৰ্যাদা ৰক্ষা কৰি এটি প্ৰশ্ন আপোনালোকলৈ আগবঢ়াই আনিম আৰু যদি সঠিক এনচাৰ দিব পাৰে আমাৰ পৰা থাকিব ছাৰ দুজনলৈ এটি উপহাৰ গতিকে প্ৰশ্নটো হৈছে ঐ কি চাই আছ মোক খাই পেলাম তোক চাবলৈ আহিব মোক লৈ যাব তোক মানে কি কৰিলে প্ৰশ্নটো কি ক'লে ঐ এনেধৰণৰ ঐ কি চাই আছ মোক খাই পেলাম তোক চাবলৈ আহিব মোক লৈ যাব তোক ঐ কি চাই আছ মোক খাই পেলাম তোক চাবলৈ আহিব মোক লৈ যাব তোক এইটো কি চেপা হ'ব নেকি অলপ হৈ আছে হয় যেন লাগিছে চেপা হ'ব লাগে আমাৰ মতে এইটো আমি এজন সঠিক প্ৰশ্নৰ এজন সঠিক উত্তৰদাতাক আমি পাইছোঁ আমাৰ ডিজু
চাহ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ আমাৰ শিক্ষাগুৰু তথা মোৰো শ্ৰদ্ধাৰ শিক্ষাগুৰু ছালে আহমেদ মহচিন ছাৰ আৰু আমাৰ বসন্ত বৰুৱা ছাৰ আমি দুজন ছাৰকে পুৰস্কাৰটো দিম, পুৰস্কাৰটো আছে আপোনালোকৰ লগত। তাৰ উপৰি আপোনালোকৰ লগত অলপ ভাৱ বিনিময় কৰিবলৈ চেষ্টা কৰিম। আজি পূজা চাবলৈ আহিছে? হয় হয়, পূজা চাবলৈ আহিলোঁ। শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা সকলো এটি দীৰ্ঘ বিৰতিৰ পিছত আমাৰ অসম তথা ভাৰতবৰ্ষৰ ৰাইজে কাল কৰোণাৰ কাৰণে যোৱা বছৰ কৰোণাৰ কাৰণে শাৰদীয় দুৰ্গা পূজা উদযাপন কৰিব পৰা বিৰত থাকিলে। গতিকে এইবাৰ পূজা কি ক'ব, কি আপোনাৰ মনত? হয়, কৰোণাই আমাৰ মানে উৎসৱ পাৰ্বণবিলাক প্ৰায় নোহোৱাই কৰিছিলে, আমি পালন কৰিব পৰা নাছিলোঁ। এইবছৰ শাৰদীয় দুৰ্গা পূজাটো আমি পাইছোঁ, প্ৰত্যেক বছৰ আমি এনেকৈ এনজয় কৰোঁ। যোৱা বছৰ পৰা নাছিলোঁ, গতিকে এইবছৰ পাইছোঁ, ভাল লাগিছে, আহিছোঁ চাবলৈ। মোৰ লগৰ বন্ধু বসন্ত ছাৰৰ লগত আহিলোঁ। ছাৰৰ পৰা অলপ হয়, যোৱা বছৰটো দুৰ্গা পূজা অনুষ্ঠিত হোৱা নাই, কিন্তু এইবাৰ যিহেতু হৈছে মানুহবিলাকৰ যথেষ্ট আনন্দ দেখিবলৈ পোৱা গৈছে। আমাৰো ভাল লাগিছে, যিহেতু বহুদিন ধৰি আমি উৎসৱ পাৰ্বণৰ পৰা আঁতৰি থাকিবলগীয়া হৈছিল, গতিকে এতিয়া আমি সুখী। হয়, মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু দুয়োজনাৰে আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। লগতে তেওঁলোকক মই এটি পুৰস্কাৰ দিবলৈ বিচাৰিছোঁ আমাৰ MRTVৰ ফালৰ পৰা। আমি আমাৰ বসন্ত বৰুৱা ছাৰক এটি সাধাৰণ এটি উপহাৰ আগবঢ়াই দিছোঁ। আৰু আমাৰ ছালে আহমেদ মহচিন ছাৰক এটি পুৰস্কাৰ দিছোঁ। বহুত বহুত ধন্যবাদ। MRTVৰ এনেধৰণৰ আদৰণীয় অনুষ্ঠানক আমি বহুত ভাল পাইছোঁ, আৰু এনেধৰণৰ অনুষ্ঠানবিলাকে আমাৰ সমাজত এটা বহুত ভাল মেছেজ দিব বুলি আশা কৰিছোঁ। হয়, ধন্যবাদ থাকিল ছাৰসকললৈ। আমি আৰু অন্য এটি ঠাইলৈ যাম আৰু সাধাৰণ লোকক আমি লগ কৰিবলৈ চেষ্টা কৰিম, আৰু তেওঁলোকক আমি দি যাম পুৰস্কাৰ।